আজি মন্দিৰৰ দুৱাৰ খোলা মন্দিৰৰ দুৱাৰ খোলা ঘৰতে বজাব পাৰে তো মই ভাবোঁ আজিকালি যিবিলাক আপুনি কোৱা আলু বেঙেনা ইত্যাদি মোক ৰজনীগন্ধাৰ মাজতে সোমাইছে সেইবিলাক সোমোৱা গীতবিলাক ধৰক চবে গ্ৰহণযোগ্য চবৰে গ্ৰহণযোগ্য নহয় আৰু মই ভাবোঁ এনেকুৱা গীত ওলালে আমাৰ অসমীয়া যোনটো সংগীত যোনটো মানে যোনটো কি ক'ম এতিয়া ৱেইট আছে সেইটো নাথাকিব আৰু নোলোৱাটোৱে ভাল বুলি ভাবোঁ মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত পঢ়া কিমতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে মই মোৰ সমতি নজানো তাৰ উপায় হৰিয়ে প্ৰথমতে আমি স্বাগতম জনাইছোঁ জ্যোতিষমান আমাৰ অনুষ্ঠানৰ মাজলৈ নমস্কাৰ আজি প্ৰথমে তোমাৰ কণ্ঠেৰে এটি গীতেৰে আমি আৰম্ভ কৰিম তুমি আজি কি গীতেৰে আৰম্ভ কৰিবা অনুষ্ঠানটো মই অনুষ্ঠানটি এটি মাংগলিক গীতেৰে আৰম্ভ কৰিব বিচাৰিছোঁ বৰগীতেৰে মই মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীতটি গাব লৈছোঁ ৰাগ মল্লাৰ তাল পৰিতাল হৰি
খুব সুন্দৰ কণ্ঠ তোমাৰ খুব সুন্দৰ এটি গীত আমাক উপহাৰ দিয়াৰ বাবে ধন্যবাদ বৰ্তমান জ্যোতিষমান তোমাৰ সংগীতৰ লগত আমি জড়িত বুলি গম পাইছোঁ হয় তাৰ লগে লগে বৰ্তমান সময়ত তুমি কি কৰি আছা বা কেনেদৰে জড়িত তুমি মানে সংগীতৰ সৈতে সংগীতেই হওক বা তোমাৰ ব্যক্তিগত জীৱনত কেনেদৰে তুমি জড়িত মই সংগীতৰ পৰা ধৰিব লৈছোঁ হয় মই গীতৰ লগত জড়িত প্ৰায় সৰুৰে পৰাই আমাৰ ঘৰত গীতৰ চৰ্চা চলিছিলে তেতিয়া মই পঢ়িছিলোঁ শিশু নিকেতনৰ উমলা ঘৰত তাত সেই এটা পৰিৱেশে আছিলে যে গান নাচ চলি থাকে মই তেতিয়া নৃত্যৰ লগতো জড়িত হ'লোঁ বাৰু তেতিয়াৰ পৰা তো গীতৰ লগত তেনেকৈ জড়িত কিন্তু শাস্ত্ৰীয় সংগীতৰ সৈতে মই প্ৰথম পৰিচিত হৈছোঁ যেতিয়া মই ক্লাছ 7ত আছিলোঁ 7ত মোক ইয়াতে এখন বিদ্যালয় আছে গান শিকায় তাতে গাঁৱৰ লগতে নাচো শিকায় খোলো শিকায় বহুত কিবা কিবি শিকায় তাতে উত্তৰ ডিগবৈ শিশু কল্যাণ কেন্দ্ৰ বুলি হয় এটা চেণ্টাৰ হয় তাত মই প্ৰথম আমাৰ দীপাংকৰ ভট্টাচাৰ্যী তেওঁ মোৰ গুৰু হয় শাস্ত্ৰীয় সংগীতৰ প্ৰথম গুৰু তেওঁৰ লগত মই প্ৰথম ক্লাছ কৰিছিলোঁ তাৰে পৰাই মোৰ শাস্ত্ৰীয় সংগীতৰ যাত্ৰা আৰম্ভ হৈছে তাৰ পাছতে ধৰক এনেদৰে গীতৰ মাজেৰে গ'ল জীৱনটো যিমানলৈকে চলি আছে এতিয়া তাৰপাছতে এয়া হ'ল ডিগবৈ কলেজত পঢ়োঁতে কলেজ উইক হয় কলেজ উইকৰ পাছত আপোনাৰ ইউথ ফেষ্টিভেল হয় সেই ইউথ ফেষ্ট আৰু কলেজ উইকৰ দ্বাৰাই মই বহুত কিবা কিবি শিকিবলৈ পালোঁ তেনেধৰণে মই জড়িত সংগীতৰ সৈতে বৰ্তমান সংগীতৰ লগত তেনেকৈ জড়িত বৰ্তমান তুমি শিক্ষাৰ লগতো জড়িত বৰ্তমান শিক্ষা কি কৰি আছা শিক্ষা মই বৰ্তমান স্নাতকোত্তৰৰ চতুৰ্থ ষাণ্মাসিক পঢ়ি আছোঁ প্ৰাণী বিজ্ঞান বিভাগত গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কৰি আছা এই সংগীতৰ যাত্ৰাৰ ক্ষেত্ৰত তুমি ক'লাই তোমালোকৰ ঘৰুৱা এটা পৰিৱেশ আছে গতিকে এই ঘৰুৱা পৰিৱেশত তুমি প্ৰথম যদি মঞ্চত গীত পৰিৱেশন কৰিছা তেতিয়া তুমি সেই সময়ত পৰিৱেশন কৰা কিবা গীতৰ কলি মনত আছে নেকি হয় মই তেতিয়া এটি গীত গাইছিলোঁ আজি মন্দিৰৰ দুৱাৰ খোলা বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত সেইটোকে অলপ গুণগুণাই দিছোঁ গুণগুণাই দিয়ক বহুত দিন হ'ল গোৱা নাই বাৰু আজি মন্দিৰৰ দুৱাৰ খোলা মন্দিৰৰ দুৱাৰ খোলা আজি মন্দিৰৰ দুৱাৰ খোলা মন্দিৰৰ দুৱাৰ খোলা বহে মিলন উৎসৱ মেলা বহে মিলন উৎসৱ মেলা মন্দিৰৰ দুৱাৰ খোলা আজি মন্দিৰৰ দুৱাৰ খোলা মন্দিৰৰ দুৱাৰ খোলা খুব সুন্দৰ যিটো মানে এতিয়া এটা প্ৰশ্নৰ বিষয়লৈ আহোঁ যিহেতু তুমিও নৱপ্ৰজন্ম আমিও নৱপ্ৰজন্ম নহয়নে কিন্তু শিল্পী আৰু গায়ক বুলি ক'বলৈ যাওঁতে গীতবোৰ এতিয়া যেনেকৈ গীতৰ পৰিৱেশ সলনিটো বলি হৈ আহিছে অতীতৰ গীত আৰু বৰ্তমানৰ গীতৰ মাজত তোমাৰ যিটো ধাৰা তাৰ ভিতৰতে কিন্তু গীতৰ কিছুমান কথাবস্তু যেনেকৈ এটা গীতৰ মাজত বিলাহী বেঙেনা বেংগুটি মেৰি কিবা কিবি গীতবিলাক হয়নে যিবিলাক গীত আমি ধৰি লওক কোনো ক্ষেত্ৰত ডাঙৰজনৰ মুখাগত বজাবলৈ আমাৰ এতিয়া বৰ্তমান সময়ত অসুবিধা হৈ গৈছে বা একেলগে সময়ত শুনিব নোৱাৰোঁ এই ক্ষেত্ৰত তুমি কি ক'বা নৱপ্ৰজন্মৰ শিল্পীসকলক তুমি এই ক্ষেত্ৰত কি ক'বা যে গীতবিলাক কেনেকুৱা ধৰণৰ হোৱা উচিত এটা গীত হ'বলৈ হ'লে গীতে অকল মানে যে এইটো নহয় যে সুৰ গীতত অকল সুৰে নাথাকে এটা কথাও থাকে হয় তাৰ বাবে গীতিকাৰ এজন দৰকাৰ সেই সুৰ আৰু গীত যেতিয়া মিলে তেতিয়াহে এটা সংগীত এটা ৰাইজে ভালদৰে আদৰি ল'ব পাৰে আৰু চবৰ লগত চবৰ আগতে বজাব পাৰে তো মই ভাবোঁ আজিকালি যিবিলাক আপুনি কোৱা আলু বেঙেনা ইত্যাদি মোক ৰজনীগন্ধাৰ মাজতে সোমাইছে সেইবিলাক সোমোৱা গীতবিলাক ধৰক চবৰে গ্ৰহণযোগ্য নহয় আৰু মই ভাবোঁ এনেকুৱা গীত ওলালে আমাৰ অসমীয়া যোনটো সংগীত যোনটো কি ক'ম এতিয়া ৱেইট আছে সেইটো নাথাকিব আৰু নোলোৱাটোৱে ভাল বুলি ভাবোঁ আৰু এতিয়া এটা কথা মানে কি হৈছে গান শুনা মানুহ থাকে নহয় বহুত ধৰণৰ শাস্ত্ৰীয় সংগীতৰ গান শুনা মানুহ আছে মিউজিক এই আপোনাৰ আজি ধৰণৰ যিটো আপুনি আলু বেঙেনা কচু কথা ক'লে সেনেকুৱা গীতৰ শুনাৰ মানুহ আছে কিন্তু কি হয় যোন আলু কচু বেঙেনা শুনা মানুহবিলাক কি আছে লাউড বেছি
সিহঁতে বেছি জোৰকৈ গানবিলাক বজায় সেইকাৰণে কি হৈছে মানুহৰ দৃষ্টিত সেইটো বেছিকৈ পৰিছে শাস্ত্ৰীয় সংগীত শুনা মানুহ আছে কিন্তু শাস্ত্ৰীয় সংগীত শিকে মানুহে শিকিছেও শিকাটো ভালো কিন্তু মই এইটো ক'ব বিচাৰিছোঁ যে তাক কোনো মানে বিচলিত হোৱা নাই কিন্তু চবৰে নিজৰ নিজৰ এটা ইচ্ছা থাকে নহয় কিছুমানে আলু কচু ভাল পায় কিছুমানে সেয়াই ভাল পায় সেইটোৱে কথা তাকো আমি সেইটো গম পালোঁ এতিয়া যদি কওঁ হয় আমি কথা পাতি থাকিম তাৰ মাজত গীত শুনিম এতিয়া তোমাৰ এটা প্ৰিয় গীত এতিয়া তোমাৰ প্ৰিয় গীত বুলি ক'লে তুমি কি দিবা আমাৰ দৰ্শক প্ৰিয় গীত জুবিন দাৰ গীত গাব লৈছোঁ মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত পঢ়া মোৰ ছবিয়ে তোলা দিয়েনে তুমি যেতিয়া নিজানত পঢ়া স্মৃতিবোৰে যদি প্ৰশ্ন কৰে পাৰিবানে উত্তৰ লিখিবলে তুমি কিয় এনে কৰিলা এৰা সুতি এৰা দিয়েৰিলা মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া মোৰ কথা ভাবা যাবৰে সময়ত উভতি নাচালা কেনেকৈ থাকিম নাভাবিলা যাবৰে সময়ত উভতি নাচালা কিদৰে পাহৰিম নুবুজিলা নপৰে নে মনতে আঁতৰি দূৰে দূৰে চকুলো বাগৰেনে দুগাৰেৰে মোলৈ মনত পৰিলে তুমি নিজানত বহিলে মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত পঢ়া খুব সুন্দৰ এটা কথা কওঁ মোৰ বাচ্চাছ লিৰিক ভুল হ'ব পাৰে দেই ক্ষমা কৰি দিব আৰু হয় সেইটো প্ৰিয় দৰ্শকে বুজি পাব নিশ্চয় আমি গম পাইছিলোঁ NSS অৰ্থাৎ ৰাষ্ট্ৰীয় সেৱা যোজনাই তোমাক এটা বঁটা দিয়া হৈছিলে হয় সেই বঁটাটোৰ বিষয়ে অকণমান কোৱাচোন তুমি কি কাৰণে পাবলৈ সক্ষম হৈছিলা বা কি কাৰণে দিছিলে তোমাক মই কিহৰ বাবে সক্ষম হ'লো ইয়াক মই ডিব্ৰুগড় কলেজৰ বাবে সক্ষম হৈছোঁ ডিব্ৰুগড় কলেজৰ বিশেষকৈ আমাৰ প্ৰগ্ৰাম অফিচাৰ ৰাজীৱ ৰুদ্ৰ তাৰিয়াং ছাৰ লগতে আমাৰ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ মহোদয় ডক্টৰ দীপ শইকীয়া ছাৰৰ বাবে মই এই পুৰস্কাৰটি পাবলৈ সক্ষম হৈছোঁ মই তেওঁলোকৰ ইমান আপ্ৰাণ চেষ্টাৰ বাবে একচুৱেলি ডিব্ৰুগড় কলেজত পঢ়ি থাকোঁতে মই ৰাষ্ট্ৰীয় সেৱা যোজনা অৰ্থাৎ NSS নেশ্যনেল ছাৰ্ভিচ স্কিমত মই নিজকে যোগদান কৰিছিলোঁ যোগদান কৰাৰ পাছত মই সেই তাৰ জৰিয়তে বহুতো সামাজিক কাম কাজত মানে জড়িত হৈ পৰিলোঁ যেনে চৰাইপুং গাঁওখনত আমি পঢ়াব গৈছিলোঁ লগতে যোনবোৰ চাফাই অভিযান লাগিছিলোঁ তাৰ উপৰিও বানপীড়িতসকলক আমি বস্তু বাহানি দিব গৈছিলোঁ যোনটো জড়িত বস্তু সেইবোৰ কৰাৰ লগতে মাজতে আমাৰ এক্সচেঞ্জ প্ৰগ্ৰাম হয় মানে লাইক নেশ্যনেল কিমান কেম্পছ হয় নেশ্যনেল কেম্পত গৈছিলোঁ তাত আপোনাৰ নাচ গান এইবিলাকৰ মাজৰে কিবা কিবি প্ৰদৰ্শন কৰিছিলোঁ আৰু তাত গৈছিলোঁ আকৌ ৰিজনেল কেম্প হয় ৰিজনেল কেম্পলৈ গৈছিলোঁ এইবিলাক কৰাৰ বাবে বেবি মোক চিলেক্ট কৰিলে নেশ্যনেলৰ এৱাৰ্ডৰ বাবে হয় আৰু 26 ছেপ্টেম্বৰ 2019 চনত আমাৰ ৰামনাথ কোবিন্দ প্ৰেচিডেণ্ট ইণ্ডিয়াৰ তেওঁ মোক দিছিলে আমাৰ ৰাষ্ট্ৰপতি ভৱনত এই পুৰস্কাৰটি খুব সুন্দৰ আৰু আমাৰ ডিগবৈৰ কাৰণে খুব গৌৰৱৰ কথা বা অসমৰ কাৰণে আমাৰ গৌৰৱৰ কথা তোমাক অভিনন্দন জনাইছোঁ ভৱিষ্যতৰ দিনত আৰু তেনেকুৱা ধৰণৰ বঁটা ল'বলৈ সক্ষম হোৱা আমাৰ শুভকামনা আছে অন্বেষণৰ পৰিয়ালৰ তৰফৰ পৰা এইবাৰ মই আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে নেশ্যনেলত পুৰস্কাৰ পোৱা এটি গীত গাব লৈছোঁ মই এতিয়া বৰ্তমানত প্ৰিয় হৈ আছে থিয় নাম এ ৰাম হৰিয়ে
মতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে মই মোৰ সমতি নজানো তাৰ পাই কি মতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে মই মোৰ সমতি নজানো তাৰ পাই হৰিয়ে মহাবলৱন্ত দুৰ্বাসনা ঘূৰ হৰিয়ে আমাৰ মনক দিজিয়া দূৰ নাযায়। সিমানে। ধন্যবাদ। প্ৰিয় দৰ্শক, আমি সামৰণি পৰ্যায়লৈ আহিছোঁ। আমি শেষত জ্যোতিষমানৰ পৰা এটা কথা জানিব বিচাৰিম। এই গানৰ বাবে প্ৰয়োজন কণ্ঠ, আৰু এই কণ্ঠটো ভালকৈ ৰাখিবলৈ আমি কি কি অনুশীলন কৰিব লাগে, বা এটি ভাল কণ্ঠৰ উপকাৰী অধিকাৰী হ'বলৈ আমি কি কি কৰিব লাগে, এই বিষয়ে তোমাৰ পৰা জানিব বিচাৰিম। মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। মই আগতে গীত শিকোঁ, গান প্ৰেক্টিছ কৰাৰ সময়ত বহুত বেছি প্ৰেছাৰ দিছিলোঁ ডিঙিত। সেইটো ডিঙিত প্ৰেছাৰ দিয়াটো একচুৱেলি ভুল, কাৰণ ডিঙিটোক মানে যিমান পাৰি ষ্ট্ৰেইন, অৰ্থাৎ ডিঙিটোক দুখ পাব নালাগে, কোমলদৰে ৰাখিব লাগে, যাতে সি ভাগৰি নাযায় ডিঙিটো। আৰু ভাগৰি যোৱাৰ ক্ষেত্ৰতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, ৰেগুলাৰ যদি প্ৰেক্টিছ কৰা হয়, ৰেৱাজ কৰা হয়, ডিঙিটো মানে পটককৈ নাভাগৰে। তো ইয়াৰ বাবে আমি কি কৰিব লাগিব, আমি ৰেগুলাৰ প্ৰেক্টিছ কৰাটো উচিত। লগতে ডিঙিটোক এই ঠাণ্ডা বতাহ, ঠাণ্ডা গৰম, যোনটো মানে নৰ্মেলত তাত হ'ব লাগে, ডিঙিটোক সেই বচাই ৰাখিব লাগে। আৰু লগতে মই ভাবোঁ কিছুমান প্ৰাণায়াম থাকে নহয়, ওমকাৰ, লগতে যোগাসনখিনি, সেইবোৰ কৰিলে ডিঙিটো গীতৰ বাবে উপযুক্ত হৈ পৰে। প্ৰিয় দৰ্শক, আমি ইমান পৰে জ্যোতিষমানৰ লগত তেওঁৰ সংগীত যাত্ৰাৰ বিষয়ে বা তেওঁৰ ব্যক্তিগত বিষয়ে আমি কথা পাতিলোঁ। আমি আজি ইমানতে অনুষ্ঠানটি সামৰণি মাৰিব বিচাৰিছোঁ। ধন্যবাদ। লগতে মই জোনমণি চেতিয়াৰ লগতে অন্বেষণ পৰিয়ালৰ সকলো সদস্যকে ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়াকৈ আমাৰ ঘৰলৈ আহি এনেদৰে মোৰ বিষয়ে জানিবলৈ উৎসুক হোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, পুনৰ লগ পোৱাৰে আজি অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।